হেল্ল' ফ্ৰেণ্ডছ, ধুন বৰা চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছজিনাৰ কাৰী। যদি ৰেচিপিটো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই ছজিনাখিনি গুচাই লৈ ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এইফালে আলু দীঘল দীঘলকৈ টুকুৰা কৰি লৈছোঁ। এইফালে লৈছোঁ পিঁয়াজ আৰু এইফালে লৈছোঁ বিলাহী, এইফালে আদা নহৰু আৰু জলকীয়া, এইফালে ল'লোঁ সৰিয়হ। কেৰাহী এটাত প্ৰয়োজন অনুসৰি তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে আলুখিনি ভাজি ল'ম। আলুখিনি ৰঙচুৱা হোৱালৈকে মিডিয়াম ফ্লেমত ভাজি ল'ম। আৰু মই এতিয়া তিয়াই ৰখা সৰিয়হখিনি এটা পেষ্ট বনাই ল'ম। এয়া পেষ্টটো ৰেডি হৈ গৈছে, ছাইডত ৰাখি দিম। এইখিনি টাইমতে আলুখিনি এবাৰ চেক কৰি ল'ম। এয়া মোৰ আলু ভজা হৈ গৈছে। এইখিনি এতিয়া উলিয়াই ৰাখি দিম। তাৰপিছত মই কাটি ৰখা বিলাহী, পিঁয়াজ, আদা নহৰু সকলোখিনি এটা পেষ্ট বনাই ল'ম। আপোনালোকে বিচাৰিলে এইখিনি সৰু সৰুকৈ কাটিও ল'ব পাৰে। এইটো ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই আধা চামুচ জিৰা দিছোঁ। গেছৰ ফ্লেমটো লোত ৰাখিছোঁ আৰু ইয়াতে প্ৰয়োজন অনুসৰি হালধি দিছোঁ আৰু এতিয়া বিলাহী, পিঁয়াজৰ পেষ্টখিনি দি লগে লগে লৰাই দিব, নহ'লে লাগি ধৰিব। আৰু বাকী শুকান মছলা গুড়িখিনি লৈ ল'ম। এয়া জিৰা গুড়ি আধা চামুচ দিছোঁ, ধনিয়াৰ গুড়ি আধা চামুচ সৰু চামুচ, লগতে আধা চামুচ ৰঙা জলকীয়া গুড়ি। আপোনালোকে কম বেছি ল'ব পাৰে নিজৰ হিচাপত। মিহলি কৰি ল'ম গোটেইখিনি। এইখিনি কেইমিনিটমানৰ কাৰণে ৰাখি দিম। গেছৰ ফ্লেমটো মিডিয়াম টু লোত ৰাখিছোঁ। মাজে মাজে লৰাই থাকিব যেতিয়ালৈকে তেলটো ছেপাৰেট হৈ নাযায়। দেখিছে মছলাখিনি ফ্ৰাই হৈ গৈছে, লগতে তেলটো ছেপাৰেট হৈ গৈছে। এতিয়া ইয়াতে ছজিনাখিনি দি দিছোঁ। আপোনালোকে বিচাৰিলে ছজিনাখিনি আগতীয়াকৈ ভাজি ল'বও পাৰে। মছলাখিনিৰ লগত এবাৰ লৰাই লৈছোঁ। এইখিনি 2 পৰা 3 মিনিটমান লো ফ্লেমত ঢাকি ৰাখি দিম। এয়া 2 পৰা 3 মিনিটৰ পাছত দেখুৱাইছোঁ। লগতে এবাৰ লৰাই দিছোঁ। এইখিনি শুকান হৈ পৰিছে। এতিয়া ইয়াতে সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। মিহলি কৰি ল'ম এবাৰ। লগতে ছজিনাখিনি সিজিবৰ কাৰণে আধা কাপ পানী দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব। গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। সোৱাদ অনুসৰি নিমখ ল'ম। পুনৰ লৰাই লৈছোঁ গোটেইখিনি। ছজিনাখিনি সিজিবলৈ মিডিয়াম ফ্লেমত ৰাখি ঢাকনিৰে ঢাকি দিম। মাজতে এবাৰ দুবাৰ চেক কৰিম যাতে তলত লাগি নাযায়। ছজিনাখিনি সিজিবলৈ আৰু অলপ সময় লাগিব। পুনৰ ঢাকনিৰে ঢাকি ৰাখি দিছোঁ আৰু কেইমিনিটমানৰ পাছত এয়া দেখুৱাইছোঁ হৈ গৈছে আৰু ছজিনাখিনিও এয়া সিজি গৈছে। এতিয়া ইয়াতে মই আলুখিনি দি দিছোঁ। আলুখিনি যিহেতু আগতীয়াকৈ ভাজি লৈছোঁ আৰু ভাজিব নালাগে, এবাৰ মিহলি কৰি লৈছোঁ। এতিয়া গ্ৰেভিৰ কাৰণে পানী ল'ব। মই ইয়াতে পানী অলপ বেছিকৈ লৈছোঁ। আপোনালোকে যিমানখিনি বিচাৰে তাৰ অনুপাতে পানী দিব। মিহলি কৰি ল'ম গোটেইখিনি। লগতে কেঁচা জলকীয়া এটা দি দিছোঁ। আপোনালোকে জ্বলা কম বেছি পৰিমাণে ল'ব পাৰে। এতিয়া এইখিনি মিডিয়াম ফ্লেমত ঢাকনিৰে ঢাকি ৰাখি দিম। এইখিনি প্ৰায় হৈ গৈছে। ইয়াতকৈ আৰু বেছি গাঢ় নকৰোঁ। শেষত অলপ পদিনা দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে থাকিলে এড কৰিব পাৰে। গেছৰ ফ্লেমটো অফ কৰি 5 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখি দিম। এয়া 5 মিনিটৰ পাছত খাবৰ কাৰণে ৰেডি কৰি ল'ম।
এয়া চাওক আগতকৈ গাঢ় হৈছে। কালাৰটো ধুনীয়া আহিছে আৰু বিলাহী দিলে গ্ৰেভিৰ টেষ্টটো বহুত ভাল লাগে। যদি আপোনালোকে এনেকৈ বনাই পোৱা নাই নিশ্চয় এবাৰ বনাই চাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে।